হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত ভাবিলোঁ ভিডিঅ' এটা দিওঁ। আজি তাতে লগৰজনী ঘৰলৈ গৈছিলোঁ। লগৰজনীয়ে ঘৰ বনাই আছে। তাই পদূলিতে কৈছে মোৰ ঘৰটো এবাৰ দেখাচোন, ভিডিঅ'ত কেনেকুৱা লাগিছে ৰাইজক সোধ। চাওকচোন আপোনালোকে এবাৰ তাইৰ ঘৰটো ধুনীয়াকৈ সজাই থৈছে বাৰু ফুলে চুলে। চাই জনাব দেই তাইৰ ঘৰটো কেনেকুৱা বোলে। তাইকো এবাৰ দেখাবলৈ কৈছে। সেইজনী বহি আছে চুকত। তাই চব দেখা কৈ আছে। চব দেখাই আছোঁ, আপোনালোকে চাওক এবাৰ। এইটো তেহেঁতৰ বেডৰুম বনাইছে, কমপ্লিট হোৱাগৈ নাই বাৰু। চাই যাওকচোন, এইটো গেষ্ট ৰুম বনাইছে। এইফালে ইহঁতৰ এইটো বাথৰুমটোও দেখাবলৈ গৈছে। তাৰপৰা বাহিৰত পাকঘৰত চাহ বনাই আছে। পাকঘৰত ধুনীয়াকৈ দেখাবলৈ গৈছে আৰু চব কি বনাইছে, কি খাবলৈ দিছে মোক চাওকচোন। ফুলা লুচিৰ লগত লাল চাহ। এয়া ফুলা লুচি বনাইছে তাই। লগতে তাই কৈ আছে মোকো অকণ অকণ দেখা দেই। এয়া বাদাম চিৰা ভাজি। এইজনী মোৰ লগৰ এজনী, আপোনালোকে চাওক। চাহ তাহ খাই লওঁ আমি আজিলৈ ইমানতে, বাই বাই দেই।